ফাইনেলি গাইজ বজাৰ কৰা কমপ্লিট। এতিয়া আমি যাই আছোঁ আমাৰ ভেনিটি ভেনত। ৰাকেশ এইটো মই হে গাইজ বোলে মেক তোমাৰ নিউ ভিডিঅ' চ' গাইজ আজি হ'ল 28 ছেপ্টেম্বৰৰ লাষ্ট 5 দিনমান আগতে ভিডিঅ' আপলোড কৰিছিলোঁ। ছবি কি থকা ভিডিঅ' জিম এটাত নীলিমদাৰ সৈতে আঁকি আছিলোঁ, আপোনালোকে চাইছেহে। তো আজি অলপ ভিডিঅ'টো বেলেগ হ'ব আছে। আজি ছবিৰ ওপৰত নহয়, আজি অলপ ট্ৰেভেলিং হ'ব। তো প্ৰথম ৰাইড হ'ব মোৰ লাইফৰ এইটো ৰাকেশ জুনিয়ৰ সৈতে স্কুটিত যাম। তো চাওঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ হয়, আপোনালোকক জনাই আছোঁ। তো গাইজ মই বেগটো ৰেডি কৰি ল'লোঁ। হাফ পেণ্ট এটা নিম, টি চাৰ্ট এটা নিম আৰু এফালে স্কেটছ বুক এটা লৈ যাম আৰু পেঞ্চিলটো আছে থাকেই লগত মোৰ। আৰু বাকী লং পেণ্ট চং পেণ্ট নেট নাই, ডাইৰেক্ট হাফ পেণ্ট পিন্ধি যাম। গাইজ ডাঙৰ প্ৰব্লেম এটা পৰিলে চাওকচোন, হাফ পেণ্টটোত কি লগাই থৈ দিছে এইটো। যোৱাকালি বিশালত গ'লোঁ, ৰাকেশে এইটো দুটা হাফ পেণ্ট কিনিলোঁ। তাৰপিছত পে'মেণ্টটো কৰিলোঁ, এই বস্তুটো খুলি নিদিলে। ময়ো গম পোৱা নাই, গেটো পাৰ হৈছোঁ, বেগত নামাতিলেও। কি কৰা যায়, গ'লেও ক'লে চুৰ কৰি আনিছা। উপায় নাই, যাবই লাগিব। ধৰিলে আৰু ৰাকেশ চাচোন চিন পাই টেনচন নাই, বিশালক যাব লাগিব আৰু কি কৰা যায় এতিয়া? কি বাৰত কৰিলে মেচিনটো নামাতিলে গাই এইটো বস্তু আহিলে মেচিনটো মাতে খুলিব নোৱাৰি এনেকে। এতিয়া বিশালত গ'লে চুৰ বুলি কৈ যদি নাই নাই চিনাকি আছে টেনচন নাই। শত প্ৰণাম। ক'ত যাবি আজি? ক'ত যা ঠিক নাই, বাক্সাত দেখি ওলাই যাম আৰু পাগলাৰ দৰে। বাক্সা তো গাইছ ময়ো যাওঁ লগত। প্ৰথম ৰাইড কেনেকুৱা লাগে চাওঁ ইয়াৰ লগত যায়। বাকী গাড়ীখন দেখে দি গাড়ীখন মডিফিকেশ্যন কৰিছে, যোৱাকালি মোৰ লগতে গৈছিল। মা ৰান লিখি লৈছি, বাকী এইগিলাখন গ্লাছ চাছ লগাই লৈছি। ভাল লগা হৈছে দেই। বল এইটো কি একো নাই, চলি থাকিলে মজা একে আমাৰ দৰে বিন্দাছ লাইফ। বিন্দাছ। তো গাইছ ওলাই আহিছোঁ ৰ'ব। হেলমেট নাই, ভূপালক ৰখি আছোঁ। ভূপালে হেলমেট লৈ আহি আছে, তো তাতটোৱে লৈ যাওঁ আৰু ত্ৰিদিবতটো লৈ যাওঁ। আমি এটা হেলমেট এটা আহিছিল, তো বাইক স্কুলৰ হেলমেটটো লৈ গ'লোঁ বঢ়িয়াকৈ। তো এইটো হেলমেট আৰাম আছে, এইটো ছোৱালীটোৰ হেলমেট দেখোন জল গাইছ। গাইছ 5 কিলোমিটাৰমান আহি পালোঁ। হাৱেদি যাই আছোঁ টিহু চাইডে, কিন্তু গৰমটো একদম ডেঞ্জাৰ হৈছে আজি। আৰু কিবা কৰিছে গম নাপাওঁ, তো অলপ ৰেষ্ট লৈ লৈছোঁ। গাইছ আমি আহি মাধাপুৰ পালোঁ। কদমতলক যাব লাগে আৰু 1.5 কিলোমিটাৰমান আছে। ইয়াতে কুঁহিয়াৰৰ দোকান দেখা পালোঁ, তো ইয়াতে ৰখি দিলোঁ। আৰু কি চাওকচোন, কি ঠাণ্ডা বতাহ আহি আছে, এফালে খেতি। তো কুঁহিয়াৰৰ ৰস খাই পেলাই যাই আছোঁ। আকৌ মাথাটো কি খুজিছে ইমান বা চুকুন মিল গে ইয়াৰ। কাষতে খেতি, তো খেতিয়কবিলাকে ইয়াতে ৰেষ্ট লয়। মই অলপ ৰেষ্ট লৈ লওঁ। মই শুম, আপোনালোকে চাওক। গাইছ আপোনালোকক আমি ৰাইডত আহা বুলি ভাবিছোঁ, ক'ত যাম এইটো কয় নাই আপোনালোকক। তো আমি অলপ বাক্সা ডিষ্ট্ৰিক্টখন ঘূৰিম, কিন্তু ক'ত যাম আমি নিজে নাজানো। তো যাই থাকোঁ, যি পাওঁ আপোনালোকক দেখি থাকিম। গাইছ আমি কদমতলতে সোমাই আছোঁ, মচলপুৰ চাইড। তো যাই আছোঁ, এই ৰোড চাওকচোন, অলপমান মেঘা মেঘি কৰিছোঁ আৰু এতিয়া আৰু টানি দিব আৰু। তো যাই কি পাওঁ চাওঁ, আপোনালোকক দেখি আছোঁ। ফাইনেলি পাই গ'লোঁ মচলপুৰ, আৰু মচলপুৰৰ আইচক্ৰীম খালোঁ। এইফালে ৰাকেশ আছে, আৰু আগফালে মচলপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল আছে। এতিয়া আমি দাৰাগাঁও যাম বুলি ভাবিছোঁ। দাৰাগাঁৱৰ পৰা 15 কিলোমিটাৰ হয়, তাতে যাই পেলাই আপোনালোকক লগ পাই আছোঁ। গাইছ আহি ফাইনেলি পাওঁৱেই আৰু দাৰাগাঁও। বেছি দূৰ নাই, 1 কিলোমিটাৰমান আছে কিজানি। এই পথাৰৰ মাজে মাজে যাই থাকিব লাগিব, পাহাৰৰ কাষত লাগি। বেলেগ এটা ফিল পাইছোঁ, এফালে আহি নেক্সট ফাৰ্ষ্ট টাইম। গাইছ আহি পেলাই লগ পালোঁ ভাইটি এটাক। ভাইটিটো ক'লে যে ৰাস্তাটো ভুল হৈছে। তো আমি আগেৰে এটা ৰাস্তা আছিল, তিনিআলি এটা আছিল, সেইপিনে যাব লাগিছিল। কিন্তু এতিয়া এইটো ৰাস্তাতে যাব পাৰি বোলে, তো এইটোৱে যাব লাগিব। চাওকচোন ৰাস্তা, কি ৰাস্তা গাইছ। চাওকচোন ৰাস্তা, আহি যাব লাগে। বকৰিৰ তলতে সোমাই দি এডভেঞ্চাৰ হৈছে কিন্তু। গাইছ পাকা ৰাস্তা এৰি ফেলে কি ৰাস্তা পালে চাওকচোন। চন্দ্ৰত গাড়ী চল থকা হান লাগছি। গাইছ ফাইনেলি দাৰাগাঁও আহি পালোঁ। এইফালে দাৰাগাঁও সুখেই আছে, পানীয়ে নাই। কি কয় ৰাকেশ? মানে মৰো হুমি আনো পানী চানী নাই। তাকেতো গা ধোৱা হাত আছিলোঁ, অলপ অলপ পানী আছে। মানে এই ভৰিৰ গৰাটো তল নাযায়।
আৰু বাকী মানে কি এতিয়া অফ চিজন চলি আছে না সেইটো হয় পিকনিক খোৱা মানুহ চানুহ নাই সেই হিচাপে পইচা ল'ব নালাগে কিন্তু পইচা ল'লা 50 টকা লৈ সেইটো লৈ একো নাই তো ইয়াতে ভৰিখনো ধুই যোৱা ৰ'ব আহিছোঁ ইয়াতে কিবা এটা খাই লৈ আৰু গুচি যাম গাইছ নদীত পানী নাথাকা বুলি ভাবিছিলোঁ কিন্তু অলপমান দূৰৰ পৰা চাউণ্ড এটা শুনা পাইছোঁ চাউণ্ডটো শুনাৰ লগে লগে গম পালোঁ যে পানী আছে তাৰপিছত অলপ খোজকাঢ়ি আহিলে দেখা পালোঁ পানী তো গা ধোৱা নহবই কিজানি কাৰণ কাপোৰো আনা নাই এনাই আহিছিলোঁ আহোঁতে দাঁড়াব পাই গ'লোঁ নাজাৰা চাই লওক এইফালে ভূটান বৰ্ডাৰ গাইছ ফিল দ্য ভাইব মই দাৰাগত মানুহ আহ বন্ধ ৰ'ব শিল মাৰি মাৰি নদীটো পুতু ৰ'ব ৰাকেশ এই শিল ফেলো নদীটো বন্ধ কৰ মানুহ আহ বন্ধ কৰি দিমাকে এনে গোটাই হনুমান হৈছে দে পুত 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 মাৰ পুত গাইজ ফাৰ্ষ্ট টাইম দাৰাগাঁও আহিলোঁ এতিয়া দাৰাগাঁওক বাই বাই দিলোঁ ভালে লাগিলে আহিফালে কিন্তু আহিম বুলি অহা নাই এনে ঘূৰ্তা কামতে আহি গৈছে তো এতিয়া মচলপুৰক লৈ যাম তাকে ৰাকেশৰ বোলে কোনোবা লগ এটা আছে তাতে থাকিম থাকি পেলাই আৰু কিবা ভিডিঅ' ক'ৰবাত ফুৰিব যাম আৰু ভিডিঅ' বনাবা গাইজ আমি আইতা কাৰণে সোমাই গ'লোঁ দুমনি বাগান আৰু দুমনি ভেটি আছে বোলে ৰাকেশ দুমনি ভেটি নাই দুমনি বাগান বাগান নেকি চাহপাত খাইছোঁ নে তাকে মই দুমনি ভেটি থকাৰ কাৰণে দুমনি বাগান বুলি ভাবিছিলোঁ চাহপাত এটা খাইছোঁ ৰ পিঠে ন তিথে আমাৰ গা ধোৱা ই জদামুখ লৈ গাইছ খাই চাবা দিছোঁ জদামুখৰ নহয় মই এনে টেষ্ট কৰি আহিছোঁ বাচ্চা আচ্ছা ঠিক গাই চাকচোন কিমান বহলা এখন বাগানৰ শেষে নাই বোলে শেষে নহয় বোলে সঁচা নেকি কথাটো মানে ইয়াতে আৰু আমি ঘূৰিব যাই লাভ নাই আৰু পাই চোৱা ভাল কাৰণ শেষ নাই আহিলে যাই থাকি লাভ নাই ইয়াৰ পৰা চাওঁ যি চকু দি একে কথা তাকেতো পাতে দেখা পাম চাহপাতে দেখা পাম খৰচ গিলা কৰিব লাগে আকৌ নাই এনজয় কৰ গাইছ মচলপুৰ আহি নন্দা ৰুমক আহিছোঁ আৰু নন্দা এটা কাম কৰে তো এখন কি ৰখাই থৈ দিছে চাওকচোন এতিয়া বোলে বজাৰ কৰিব এখন লৈ যাব অ নন্দা কি ঘুমে যাব পাৰিম একদম টেনচনেই নাই শুই যাওঁ ভিতৰ ফালে কি আছে দেখি দিছোঁ আপোনালোকক ইয়াতে ঘুমে যাব পাৰিব হে ইমান চিট বলক গাই চাউণ্ড চাওক হে যদি বেমাৰী হেন পাওঁছো আমি ইছ ভগৱান এই বন্ধ দেখা দাইটো মই এখন এম্বুলেঞ্চ নে ক্লিনিকে ধৰিব পৰা নাই ঔষধ দিলাও দাদাক নন্দা এখন কি হে এখন এম্বুলেঞ্চ এখন ক্লিনিক হৈছে মানে ইয়াত ডক্টৰ ফাৰ্মাচী লেবৰেটৰী গোটেইখিনি সুবিধা আছে আমি একদম মানে দুমনিৰ ভূটান বৰ্ডাৰত থকা গাঁওবিলাক যাই আমি ছাৰ্ভিচ দিওঁ তেনেকৈ ডক্টৰ আছে ব্লাড টেষ্ট গোটেইখিনি ফাংচন আছে মানে গোটেই টিম গুচি যায় ইয়াতে গোটেই টিম গুচি যাওঁ আমি যাই কিনে তাৰমানে মেডিকেল ট্ৰিটমেণ্ট আমি ফ্ৰী দিওঁ এতিয়াহে বুজি পালোঁ কথাটো এম্বুলেঞ্চ বুলি ভাবিছিলোঁ এম্বুলেঞ্চ নহয় ক্লিনিক এখন গাড়ী চাবাই বাহ ফাইনেলি গাইজ বজাৰ কৰা কমপ্লিট এতিয়া আমি যাই আছোঁ আমাৰ ভেনিটি ভেনত ৰাকেশ এইটো মই এতিয়া ৰুমক লৈ যাম বঢ়িয়াকৈ ইয়াতে মাংস মানে খাম তো গাইজ গোটেই গাড়ীখন লাইটগিলা জ্বলাই দিছে চাওকচোন দিন হৈ থকা আন পাই পুৰা একদম পাছফালক লাইন দেখাই দিছোঁ ক্লিনিক পৰ্টেবল ক্লিনিক সুন্দৰ কামা লাগিলে এখন চব নন্দা বজাৰ কৰিব যায় এখন লৈ পেলাই এটা হাগি চাগি হাতত ধুব পাৰি গাইজ বজাৰ কৰি পুৰা ঘুমাইছোঁ এতিয়া প্ৰায় 11:30 বাজিল এতিয়া আমি ভাত খাম দাদাই ভাত বনালাক নন্দাই তো নন্দা থেংক ইউ বনোৱাৰ কাৰণে মইতো লাগি চাগি নেদিলোৱে আপুনি বনালাক ঘুমাই থকা দেখাল আৰু এইফালে CC কেমেৰা লগাই থৈ দিছে চালি ভয়ে লাগে বগা কিবা অহা যোৱা কৰি থকা কাৰণে পাই ভয় লাগে আচলতে এতিয়া লগত চাই আছোঁ কিবা এটা সেই ফিল হোৱা নাই যদি আকলাই থকাকৈ চাই দিবি না উঠি আহি পেলাই ভয় লাগে এইটো চাই থাকোঁ অলপ হোপ গাইছ আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু যদি মোৰ ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে তো লগ পাম নেক্সট ভিডিঅ'ত বাই